হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আজি আমাৰ ছেছনেল এক্সাম আছিলে, আমি এক্সামৰ পৰা বিয়া খাবলৈ আহিলোঁ। এইপিনে এই ঘৰত নহয় ভাত খাই অহা নাই, ইয়াত খাম বুলি। মই পৰীক্ষা আধা ঘণ্টাতে ওলালোঁ বিয়া খাবলৈ চব মানে আমি মানে চব মানে অকল মাংস মাছৰ খকুৱা, য'তেই বিয়া আমি ত'তেই আৰু ড্ৰেছ দেখিছে নাই আমাক বেলেগ ড্ৰেছত নাযাব। ড্ৰেছত নাযাব, খোৱাত যাব। এইপিনে কইনা বহি আছে আৰু আমি ওচৰত খাব মাতা নাই। কেলে গাইজ আমি মানে ভাত খোৱা মোবাইলটো ভৰাই লৈছোঁ, ৰ'ব মানে থিয়তিয়ে খাব লাগিব এতিয়া। ফোনটো ভৰাই লওঁ, কি মোবাইলখনো ভৰাই লওঁ ৰ'বা। কিবা খক কৰি গাইজ এখন আমাৰ প্লেট মাংস নলৈ পানি বোলে মাংস এডোখৰ দে নাহেনো এজনীয়ে বোলে মাংস নল'লো মই নাই লৈ ল লাজত হেনো মাংস নল'লে। চাওঁ মুখখন কেনেকে আমাক লাগে পোলাও, কিন্তু মানুহৰ মানে বহুত ভিৰ। এইটো ল ওলাই ল। মই এতিয়া দিছোঁ পোলাও আনিবলৈ দেই সিহঁতক। ওলোৱা আকৌ কইনা ককাই ব'লক খাই বৈ ওলাই আহিলোঁ। যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম কৰিলোহি। ডান ক'ত মানে হেৰি বিয়া খুৱাই চিন এতিয়া যাওঁ মই। মোৰ মিনি ব্লগটো ইমানতে শেষ কৰি দিছোঁ দেই। বাই বাই গাইজ।